গাইজ কি খবৰ মই এতিয়া বজাৰৰ পৰা আহি পালোঁ আৰু আজি আমি গধূলি যাম আমাৰ কে মোহনদাহঁতক চাবলৈ আৰু আজি বতৰটো ডাৱৰীয়া হৈ আছে যিহেতু বৰষুণে আহে নেকি আৰু এয়া আৰু গধূলাৰ প্ৰগ্ৰাম আপোনালোকৰ মাজত আনিম চাব। হেল্ল' গাইজ আমি এতিয়া কে মোহনদাৰ প্ৰগ্ৰাম চাব গৈছোঁ আৰু বৰষুণ আহি আছে ছাতি লৈ গৈছে ছাতিটো দেখাই দিয়াচোন অকণমান এয়া ছাতি লৈ গৈ আছোঁ আৰু ভিডিঅ'টো তাত গৈ হ'ব আৰু আমি দেখাম। ধুনু ছাতি দেখাই দে আমি ছাতি লৈ প্ৰগ্ৰাম চাব গৈ আছোঁ এয়া দেখিছে কিমান আমি মানে তেওঁক চাবলৈ আমি একদম এক্সাইটেড হৈ আছোঁ। থেংক ইউ। মই বস্তু এটা দেখুৱাই থৈ যাওঁ ই কওঁতে মোৰ মনত পৰিল আপোনালোকে ভাল পাই আছে কাৰণে আমাৰ বাঢ়ি গৈছে। ই যে আমাৰ শেষত যে গানটো এনেকৈ দিলে সেইটো চবতে দেখুৱাওঁ ইয়াতো মনত পৰি গ'ল সি দেখুৱাওঁতে মাইকতে মই দিলেটো দি দিম ইয়াতে। হেল্ল' ইয়াততো নাই হেল্ল' 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 আপুনি দিব নালাগে মই দিম দেই। হেল্ল' 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 পৰম শ্ৰদ্ধা Thank you, Mohana খুশটো এবাৰ দেখাই দিওঁ নেকি? মোহনা খুশটো দেখুৱাই দে। আপোনালোকে মোহনা খুশ হয় নহয় ক'ব নহয় এইটো এয়া আমি আৰু মোহনদা কেকেদাহঁতক চালোঁ আৰু ওচৰতো যাব নোৱাৰোঁ ইমান মানুহৰ মাজত যিহেতু আমি সাধাৰণ মানুহ আৰু ইমান বৰষুণৰ মাজত আৰু গোটেইখিনি শেষ কৰিব নোৱাৰিলোঁ আৰু আধাতে থৈ আহিলোঁ আৰু এতিয়া শুবলৈ গৈ আছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু কমেণ্টো দিব যদিও বেয়া হৈছে ভাল হৈছে আপোনালোকে আৰু বাই গুড নাইট আপোনালোকৰ বাবে ৰাখিছোঁ।